সম্পৰ্ক যিয়েই নহওক কিয় তোমাৰ জন্মদিনত শুভেচ্ছা জনাম বুলিয়ে ৰাতিলৈ সাৰে থকাজন সঁচাকৈয়ে বিশেষ। ভাল পাবই লাগে যদি এনে এজনক ভাল পোৱা, যিজনৰ কথাত তোমাৰ তেতিয়াও হাঁহি উঠে যেতিয়া তোমাৰ হাঁহিবলৈ অলপো ইচ্ছা নাথাকে। তুমি ভিতৰৰ পৰা ভাঙি গৈছা বুলি সেইটো কাকো বুজিবলৈ নিদিবা, কাৰণ মানুহে ভঙা ইটা পৰ্যন্ত খুলি লৈ যায়। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে বিশ্বাস, যাক পাবলৈ বহু সময় লাগে কিন্তু হেৰুৱাবলৈ 1 ছেকেণ্ডো নালাগে। তুমি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰা কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই। যিজন মানুহে তোমাক প্ৰকৃততে ভাল পায় তেওঁ কেতিয়াও তোমাক এৰি নাযায়, কাৰণ এৰি থৈ যোৱাৰ হাজাৰটা কাৰণ হ'লেও তেওঁ তাৰ মাজত এটা হ'লেও কাৰণ উলিয়াই ল'ব তোমাক ধৰি ৰাখিবৰ বাবে। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, তুমি যাক পাইছা জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। ভাল সময়ত কাষলৈ অহাবোৰ বেয়া সময়ত আঁতৰি যাব পাৰে, কিন্তু সময়ত মূৰ থোৱা কান্ধবোৰে কেতিয়াও লগ এৰি নিদিয়ে। সেয়ে বেয়া সময়ৰ বন্ধুবোৰকহে কাষত ৰাখিব লাগে। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে, দুখৰ সময়ত যিজন তোমাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন।